এইটো আমাৰ বোথ কাৰ্বি-আংলং পুলিচ আৰু কোবৰা কেপিএলটি এই কাটাৰকেইজনে কণ্টেক্ট কৰিছিলে দে হেড এক্সপ্ৰেছ দেয়াৰ উইলিংনেছ টু চাৰেণ্ডাৰ তাৰপিছত আমি তেওঁলোকৰ লগত কথা পাতি পেলাই তেওঁলোকে উইলিংনেছ এক্সপ্ৰেছ কৰাত আমি গৈ পেলাই তেওঁলোকক লৈ আনিলোঁ তেওঁলোকে অহাত 4জন কাটাৰ আহিছে তেওঁৰ নামকেইজন হৈছে ক্লাৰ্বং টেৰাং ৰাজেশ সিগনাৰ কাংনাথ আজাং আৰু চিংৰুং ক্ৰামচা তেওঁলোকে দুটা 7.65 পিষ্টল 6 ৰাউণ্ড লাইভ এমুনেশ্যন অফ 7.65 মেক আৰু দুটা মেগাজিন জমা দিছে ইতিমধ্যে তাৰ মাজত চিংৰুং ক্ৰামচা এৰিয়া কমাণ্ডাৰ হয় পাঞ্জান আৰু দেওঘৰী এৰিয়াৰ তেওঁলোকে বেছিভাগে 2013ত আৰু এজনে 2012ত ট্ৰেইনিং কৰিছে তেওঁলোকে এক্সপ্ৰেছ কৰা মতে ইণ্টেনচিফাইড অপাৰেশ্যনছ অফ ছিকিউৰিটি ফ'ৰ্চেছৰ কাৰণে তেওঁলোকে চাৰেণ্ডাৰ কৰিবলৈ বিচাৰিছে বুলি আমাক জনোৱাত আমি তেওঁলোকক আনিব তেওঁলোকে কিবা জমা দিছে নেকি তেওঁলোকে এই 7.65 পিষ্টল দুটা মেগাজিন দুটা আৰু আপোনাৰ 6 ৰাউণ্ড লাইভ এমুনেশ্যন জমা দিছে তেওঁলোক যি অঞ্চলৰ পৰা আহিছে সেই অঞ্চলত এতিয়াও কেইটা আছে তেওঁলোকে কোৱা মতে 2-3জন যোন অঞ্চলৰ পৰা আহিছে তাতে কাটাৰ এতিয়া নাই তেওঁলোকে বেলেগ ফালে গৈছে বুলি কৈছে কিন্তু এতিয়া আমাৰ হায়াৰ অথৰিটিজৰ লগত আৰু আমাৰ লগতো কথা বাৰ্তা চলি আছে আৰু কিছুমান কাটাৰ নিয়াৰ ফিউচাৰত আহিব বুলি আমি আশা কৰিম অঞ্চলত কিমান কেপিএলটি হৈছে বৰ্তমান আছে বুলি ভাবোঁ এতিয়া একজেক্ট নম্বৰটোতো এচাৰ্টেইন কৰিবলৈ অলপমান দিগদাৰ হ'ব কিন্তু এতিয়া বেছিভাগে চাৰেণ্ডাৰৰ কথাতে আহিব বুলি আমি আশা কৰিম ছাৰ এই যে আত্মসমৰ্পণ কৰিছে তেওঁলোকৰ মূল কাৰণটো কি বেছিক ৰিজনটো কি তেওঁলোকে আমাক জানিব দিয়া মতে ইণ্টেনচিফাইড অপাৰেশ্যনছৰ কাৰণে তেওঁলোকে